বাপৰে আজি অলপ ঠাণ্ডা পেলাইছি ৰ আজি কচুৰ মানুহ লব লাগিব ৰ কচু ঠাণ্ডা এই পেটা আহিলেও পুষ্পা ধুছি বস্তিত থৈ লাগিব ৰ আজি অলপ ফাটিবি লাগে বাপৰে কি গৰম হেৰি কইতে কইছো দেখা নাই বাবাৰ কাৰণে এটা কইনা চাব লাগছে কইনা চাই দুনিয়াৰ কচু নহা ভাল কৰিব আছে হিন্দী জ্ঞান নাই কচু ভাল কৰা হেৰিক পুৰে দুটামান মানুহ লুকালেও হ'ব বাবাৰ কাৰণে এটা কইনা চালেই হ'ল আৰু ৰ কিবা আকৌ কি কই দাদা ঘৰত আছে না আছো কিবা কথা পাতিছ হয় কি কথা বাবাৰ কাৰণে এটা কইনা চাই আছিলো পাৱাই নাই কইনা আমাৰ কইনা আছে নেকি নাচুবা এটা আছে নাচুবা আমিতো ঘৰটো চিনাম মই দেখাই দিম দে আধালৈকে যাবি তোৰ যদি ঘৰত কাম আছে দে আমিও যাম দে একেলগে আহিবি আজি আমাৰ সলখানে আহিবি আহিবি 9:30 বজাত আৰু তই একাপ চাহ খাই যাবি 10 মিনিট চাহ বনাম মোৰ বিয়া মাতো লগা আছিল দেয়া তথাপিতো তো নজি ভাল লগা এটা কৰবি তই বহ মই দোকান গৈ যাওঁ যা আজি তই সুধি আছো পাৰবি এই চাহ হয় না ইমান দেৰি লাগে তোৰ হসি নিছু বিস্কুট চিস্কুট কিনি শেষ কৰিলি কালি গধূলি আনিছিলো মাত্ৰ হে কবুৱে মানুহগিলা আহি থাকে দে লাল চাহকে খা গৰুটো গাখীৰ দিবা আহিছি আজি ৰ'দডাল ঢিলাই দেখোন কইনা চাব যোৱা কথা হসি ৰবা জলদি আৰু বাবা লিপষ্টিক নকৰা ভাই এতিয়া কি হৈ থকা নাই নাই নে কোনবা আছে বাবা নাই যো ইমান টাইম লাগে তোৰ কিবা ভাবে মানুহ নাগে আন্দা ইমান চেৰা চাবা তোক চাব যাওঁতে মই ভালকে আছিলো বৰ ভাল পাইছিল গামছা মানুহ কি কাম কৰিলে ৰয় কোনো হয় দে গোটা হেৰি শুনছানে আজি বোলে আমাৰ মইনা কোনবা চাবা আহিব মই পাইছোৱে যা দোকানৰ পৰা কিবা গোল্লা চোল্লা লৈ কিবা যোগাৰ কৰি যাম আৰু বস্তু কম যাম এইটো ভাল লাগে তো কি বঢ়িয়া ঘৰ দেখোনে চেনেলযোৰ সংকটে যাবি বিয়া হ'ব ঘৰত কোনোবা আছে ঘৰত কোনোবা আছে না আছো মানুহকেইটা আহিছে আহোঁতে একো কষ্টটো পোৱা নাই দে গেছো ৰব আপোনালোকে আহিছো দে আকৌ কষ্ট চষ্ট পোৱা নাই তোমালোকৰ গাঁওখন ক'ত আমাৰ গাঁৱে পাণবাৰী আপোনালোকৰ পৰিয়াল কেইটা আমাৰ এইটোৱে একমাত্ৰ ল'ৰা বাকী খেতি বাতি কিমান আপোনালোকৰ খেতি নাই আমাৰ 1.5 বিঘা মাত্ৰ হয় আপোনালোকৰ কিমান আমাৰ আছে পিছে তুমি কি কাম কৰা এটা কোম্পানীত কাম কৰে অলপমান ৰাজকীয়া সৰু পৰাই নিবা দেখাতে গম পাইছো বাইদেউ কইনাটো এবাৰ লৈ আহা চাওঁ যোৱা লৈ আহা পিছে আপোনালোকৰ কিবা বেলেগ খেতি আছে নেকি বেলেগ খেতি মানে আমি বেয়া খেতি কৰো তেলটো ঘৰৰে দিছে আমি লোকেল তেল খাওঁ এনে ভোল জিকা আগলা কিবা খেতি নাই নেকি বস্তু ভোলো নাই জিকাও নাই ভেন্দি ৰুইছিলো ভালে হয় খেতি মজা আমাৰ ইফালে ইমান এটা ভাল নহয় ইন্দুৰ চিন্দুৰ আছে না ইন্দুৰকে কেতিয়াও থাকে যে নিকিয়া কোৱা আছে কেতিয়াও বিয়ে আপুনি ঘৰত কি কৰে ঘৰত এনে অলপ খেতি বাতি চাওঁ
এনে ঘৰৰ বস্তুৰ পালে অলপমান মাটি আছিল তাতে অলপ ভুল জিকা কৰছো খেতি বজাৰত যাই বিচৰা বজাৰত ফাটিবিলাক অলপ বেছি হৈছে আৰু দোকান এখন আছে চাই সাৰৰ লোকেল সাৰ গোবৰ সাৰ পিছে আকৌ এনেকুৱা হাত দেৰি হ'ল এইজনীয়ে কইনা তোমাৰ নামটো কি? পৰিস্মিতা নাথ। তুমি কিমানলৈকে পঢ়িছা? বিএ কমপ্লিট। আমাৰ মইনাকেতো বৰ লাজুকা দেই আমাৰ ইউ দিয়া। পিছে মইনাটো কোনবা? মইনাটো তাইৰে সুখীয়ে হয় পিছে বিয়াৰ কথা কিবা ভাবিছে? এওবা কি কয় আজিকালি ৰাপি কিবা ভাবি লৈছে তাইতো ভাল লাগিব। মইনা তোমাৰ কিবা আছে নেকি? নাই নাই মোৰ পছন্দ নাই পিছে বিয়াৰ কথা ভাবিছা নে কিবা? মা দেউতাৰ পছন্দ নাই মোৰ পছন্দ ঠিক আছে। পিছে বাপা কিবা বেয়া বস্তু খায় নেকি নাই নাই একো বেয়া বস্তু নাখায় ঠিকে আছে কেতিয়াবা কেতিয়াবা কালি কিন্তু তামোল অলপ খায় কিন্তু বহুত নাখায় আৰু সে কিবা ভাবিছে বিয়া আনাৰ কথা এতিয়া তাইতো হয় বুলিয়ে ক'লে আপুনি কি কয় মোৰ পছন্দ হৈছে যদি আমাৰ একো কথা নাই এতিয়া তোমাৰ লগত এতিয়া কথা পতা মই অলপ বিয়ানীৰ কাষতে বহো নালগে নেকি মোৰ দেখো পচন্দ হৈছে দিয়া পিছে পচন্দ আছে যদি সেইটো কোনবা সেইটো আমাৰ ল'ৰা দেখাই নাই আকৌ সি স্কুলত গৈছিল এই মাত্ৰ আহিছে বাবু বাবু আহিছে দিয়ক আহাচোন তোমালোকৰ বাইক আজি চাব আহিছে নহয় এইটো তোমাৰ পিন্ধেও বিন্দু 20 টকা এটা দিয়া দিবুৰে বিয়াৰ পিছত বাবু আছোন এই মাতিছে তোমাক 20 টকা দি দিয়ে যা বাবু দিনা পিছত তোমাৰ নামটো কোৱাচোন নমস্কাৰ চেঞ্জ কিমান ক্লাছত পঢ়া তুমি তু খেলা গেছা ভণ্টি কাপকেইটা লৈ যোৱাচোন দিয়া পিছে বিয়ানী আমি যাওঁ যাব পিছে বিয়ে যাম নিশ্চয় যাম বিয়ে যাওঁ যাওঁ দে বিয়ানী আহিব আৰু দেই